নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ ইউটিউব চেনেল RK Tech Info লৈ স্বাগতম জনাই মই ৰূপকুমাৰ দেউৰী। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' আনিছোঁ। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো DBT লিংক আছে নে নাই সেইটো আপুনি আপোনাৰ নিজৰ মোবাইলতে চাব পাৰিব। গতিকে আপোনালোক সকলোৱে জানে যিটো গোটৰ মহিলাসকল বিশেষকৈ আপোনালোকৰ গোটৰ কাৰণে যিটো লাখপতি বাইদেউৰ পইচা গভৰ্ণমেণ্টে দিব সেই টকাটো আধাৰৰ লগত DBT লিংক থাকিলে নোসোমাব। গতিকে আপোনালোকে সকলোৱে জানে সেইটো কি ধৰণে চেক কৰিব। সেইটো চেক কৰিবৰ কাৰণে আপুনি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব পাৰিব। আপুনি ঘৰত বহিয়ে আপোনালোকৰ আধাৰৰ লগত DBT লিংক আছে নাই চাব পাৰিব। গতিকে আহক বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই সম্পূৰ্ণ বুজাই দি আছোঁ। এতিয়া বলক আপোনালোকৰ মোবাইল স্ক্ৰীণলৈ যাওঁ। প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। মই খুলিছোঁ গুগল ক্ৰম। ইয়াতে আছে আপোনাৰ আপোনালোকক মই ডিছক্ৰিপশ্যনত এটা লিংক ৰাখিম, যিটোটা ডাইৰেক্ট আপুনি তাত যাব পাৰিব। ঠিক এনেকুৱা ধৰণৰ অপশ্যন আহিব, আপোনালোকৰ ডাইৰেক্ট আহিব। এইটো লগইন বুলি লিখা আছে, লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে আপোনালোকে ইয়াত প্ৰথমতে আধাৰ নম্বৰ মাৰিব, আপোনাৰ আধাৰ নম্বৰটো। তাৰপিছত আপুনি কেপচাৰ কোডটো মাৰি দিব, একজেক্টলি মাৰিব যি আছে। তাৰপিছত লগইন উইথ OTP ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত OTP আহিব 6টা অংকীয়া আধাৰৰ। অলপমান ৱেইট কৰিব লাগিব, OTPটো অহা নাই বৰ্তমানলৈকে। আহিলে এতিয়া OTPটো আপুনি ইয়াত টাইপ কৰি দিব। তাৰপিছত লগইনত ক্লিক কৰি দিব। কিবা এটা ইউআৰ আছে, এইটো টেম্পৰাৰী ইউআৰ চাৰ্ভাৰ বেয়া বুলি কৈছে, আৰু এবাৰ ৰিলগইন কৰিছোঁ। তাৰপিছত ইয়াতে আপোনাৰ কেপচাৰ কোড, এই কেপচাৰ কোডটো তাৰপিছত লগইনত OTP, তাৰপিছত OTP আহিব। তাৰপিছত লগইনত ক্লিক কৰি দিব। এইবাৰ খুলি গৈছে চাওক, এনেকৈ ধৰণৰ অপশ্যন আহিব। আপুনি অকণমান ওপৰলৈ এনেকৈ স্ক্ৰল কৰি দিব। ইয়াত চাওক, এইটো আপোনাৰ বেংক ছেটিং ষ্টেটাছ বুলি এটা অপশ্যন আছে, দেখিছেনে? ইয়াত আপুনি ক্লিক কৰিব। ইয়াত দেখুৱাই দিছে ইয়াত মোৰ এয়াৰটেল পেমেণ্ট বেংকৰ লগত এক্টিভ আছে। ঠিক এনেকৈ আপোনালোকেও আপোনালোকৰ কোনটো বেংকৰ DBT লিংক মেপ আছে নাই ইয়াত আপোনালোকে চাব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই। যদিহে আজি মোৰ এই ভিডিঅ'খন চাই আপোনালোকে আপুনি নিজেই আপোনাৰ মোবাইলৰ পৰা আপোনাৰ একাউণ্টৰ লগত আধাৰ DBT লিংক চেক আছেনে নাই সেইটো আপুনি চেক কৰিব পাৰিলে নাই কমেণ্টত জনাব। যদিহে পাৰিলে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আগলৈ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো বজাই দিব আৰু লাইক এটা কৰি দিব। ধন্যবাদ।